ভিডিঅ'টোত দেখি চাগে আপোনালোকে গমেই পাইছে মই কি বনাই আছোঁ কিন্তু এইটো এটা স্পেচিয়েল ৰেচিপি হয় কিয়নো মই ইয়াক পেলনীয়া মূলাৰ পাতেৰে বনাইছোঁ কাৰণ মূলাবিলাক খাই আমি মূলা পাতবিলাক পেলাই দিওঁ আৰু এই ৰেচিপিটো যেতিয়া ঠাণ্ডা ছিজন পৰে মূলা ছিজন আহে তেতিয়া কিন্তু আমাৰ ঘৰত এই ৰেচিপিটো বনে আৰু আমাৰ প্ৰত্যেকৰে খুব প্ৰিয় হয় ৰেচিপিটো সেইবাবে মই ভাবিলোঁ আপোনালোকলৈও এই ৰেচিপিটো আগবঢ়াওঁ তেতিয়াহ'লে ব'লকচোন মই কেনেকৈনো এই ৰেচিপিটো বনালোঁ আপোনালোকক এবাৰ দেখুৱাওঁ আহক তাৰ বাবে মই লৈছোঁ মূলা পাত অলপমান মই মূলা পাত বেছি পৰিমাণৰ লোৱা নাই কিয়নো বেছিকৈ ল'লে হয়তো তিতা হ'ব পাৰে সেইকাৰণে কম পৰিমাণৰ লৈছোঁ আৰু কুমলীয়া পাতবিলাক লৈছোঁ তাৰ পাছতে মই লৈছোঁ অলপমান চাউল সম্পূৰ্ণ এবাটি নহয় সৰু বাটিৰে আধা বাটিমান হ'ব তাৰ পাছতে মই লৈছোঁ মগু দাইল আধা বাটি অলপমান ৰহৰ দাইল লৈছোঁ আৰু পিঁয়াজটো কাটি লৈছোঁ পিঁয়াজটো একদম মিহি মিহিকৈ কাটি লৈছোঁ তাৰপিছত সোৱাদ অনুসৰি নিমখ লৈছোঁ আদা নহৰু পেষ্ট লৈছোঁ গোটা জিৰা যিখিনি মই ভাজি লৈছোঁ আৰু অলপমান চফ লৈছোঁ চফকেইটাও ভজা কেঁচা নহয় আৰু দুটা জলকীয়া লৈছোঁ অলপমান চাট মছলা লৈছোঁ আৰু হালধি অকণমান লৈছোঁ হালধি বেছি দিব নালাগে অলপমান দিলেই হ'ব এইখিনি বস্তুৰে মই আজি বৰটো বনাম চাউল আৰু দাইলখিনি এঘণ্টা সময় তিয়াই থলোঁ কোমলি যোৱাৰ পাছত মই গ্ৰাইণ্ডিং জাৰটোত লৈ লৈছোঁ লগতে মই মূলা পাতখিনি সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ আৰু যিমানবিলাক গুড়ি মছলা আছিলে সেয়াও দি দিছোঁ আৰু আদা নহৰুখিনিও দি দিছোঁ লগতে গোটেইখিনি একেলগে গ্ৰাইণ্ড কৰি ল'ম একেলগে এতিয়া গ্ৰাইণ্ড কৰি ল'ম মই পেষ্টটো বনাই ল'লোঁ এতিয়া বাকী মই ইয়াতে নিমখ হালধি দিয়ে থৈছোঁ টেষ্ট অনুসৰি আৰু মই ইয়াতে পিঁয়াজ আৰু কটা জলকীয়া কেইটুকুৰা দি দিছোঁ এতিয়া ধুনীয়াকৈ মই এইখিনি মিক্স কৰি লওঁ তাৰপিছতে মই বৰ বনাম কেৰাহীত মই তেল গৰম কৰি ল'লোঁ আৰু এতিয়া মই যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি এটা এটাকৈ দি যাম বহুত ধুনীয়াও হয় দেখিবলৈ আৰু খাবলৈও বহুত সোৱাদ হয় তো মই বাকীকেইটা বৰো এনেকৈয়ে বনাই ল'ম বৰকেইটা বনাই হৈয়ে গ'ল ইয়াক আমি ভাতৰ লগত নাইবা চাহৰ লগত খাব পাৰোঁ সঁচাকৈয়ে বহুত সোৱাদ হয় আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাবচোন যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতলৈও মই এনেকুৱা ভিডিঅ'বিলাক আনি থাকিম